हेलो गाइस, वेलकम बैक टू माय चैनल। सो आज का ब्लॉग हम आसामीज में ही करेंगे क्योंकि हम आज जा रहे हैं मामा के घर, कारण हमार मामार स्वाली तुलनी होल और आज बिया से। सो आहा ब्लॉग तो स्टार्ट करूँ मतलब बीच बीच में आसामीज भी हिंदी हो जाता है। अब वीडियो को स्टार्ट करते हैं। गाइस আমি এটা গাড়ী উঠিলো, আমাৰ অজত কাকা আহি গ'ল। এয়া গোসাই জীৱ আৰু মা। गाइस আমি মামা ঘৰ পালোহি। মই এতিয়া আমাৰ মুনুৰ লগতে বহি আছো, তাইক মেহেন্দি লগাই দিব ওলাইছো আৰু পিছত মই মেহেন্দিখিনি লগালে তাৰপিছত সকলোকে মই চিনাকি কৰাই দিম। এতিয়া গাইজ মেহেন্দি লগাওতে বাজি আছিলে 9টা, এতিয়া বাজিছে 12টা বাজিব আৰু আধা ঘণ্টা আছে। এতিয়া মই এইবিলাক মেহেন্দি লগাই দিলো চবকে আৰু মই হাতত এনেকে জেতুকা নিচিনাকে ললো। আৰু এইফালে আমাৰ প্ৰস্তুতি বা, এইফালে ডাঙৰ হেৰি মামী আইতা, এইফালে মামী, এইফালে মা, এইফালে আইতা। এতিয়া আমি আমাৰ কইনা ঘৰত যাব ওলাইছো। আমি বিয়া ঘৰত সোমাব ওলাইছো। আমাৰ পেণ্ডেল দিয়া হৈ আছে চবতে মানে ধুনীয়াকে সজাইছে। এফালে চকী টকী আনিছে টুমটুমত। এতিয়া সোমাওহে আৰু ভিতৰত, মইতো দেখুৱাই নাই ভিতৰত। এয়া চবে একদম চবৰে কাম। তো আজি বিয়াৰ আমাৰ কইনা লাকি এফালে কেমেৰা এফালে আছে। ইমান লাজ কিয়? তো তাৰপিছত ফাৰ্ষ্টতে হেৰি পাণ্ডুলি বজাব, তাৰপিছত নোৱাব, তাৰপিছত আমাৰ কইনা সজোৱাব। লাজতি লাকি। আজি তোমালোকে হাই কামত লাগি আছে। আহিছো আৰে, মই মানে ব্লগ বনাই আছো যে। আগত কেমেৰামেন আৰু পিছফালে সকলোৱে নাচি নাচি আহি আছে। এইফালে আমাৰ স্কুলৰ ষ্টুডেণ্টছবোৰ, পিছফালে বেণ্ড পাৰ্টি। নাচক নাচক, মন খুলি নাচক। ভিডিঅ' কৰা নাই মুনু। নিহা আমাৰ ৰিকি দাদা কিন্তু ডাঙৰ হৈ গ'ল দেই। আমাৰ কিহৰ কাৰণে বাৰু? কইনা নোৱাবলে মা হালি দিয়া। কইনা দাঙি লৈ আহিছা বাবা, ব'লা।
এতিয়া আমি শিখা মামীহঁতৰ ঘৰত গৈ আছো কাৰণ কইনা সজাব লাগিব আমি তাতে সজাম শিখা মামীহঁতৰ ঘৰত এতিয়া বলো আমি গৈ আছো এতিয়া আমাৰ চব নুৱাই চুৱাই হৈ গ'ল পানী তুলিব গ'লো এতিয়া জাষ্ট মানে কইনা সজাব আছে নাচিব আছে খাব আছে আৰু ন ও মামী কি কৰি পেলালে এয়া হৈছে আমাৰ টুটুবা আজি মেকআপ আৰ্টিষ্ট একদম ধুনীয়াকে কৰি দিবা দেই টুটুবা গাইজ আজি কটি ফটা ৰ'দ দিছে বহুত দিনৰ মূৰত চ' আইচক্ৰীম এটা খাব লাগে আৰু ন ইমান গৰমত তোমাৰ ইয়াত কি গতি হ'ল মোকো লগাই দিলে গালত ৰঙা ৰঙা Harka sama mehendi so, mau mehendi so, salam. Benar. Dunia. Asa, wah. Ekor dia. Dia boleh. Kenapa bahasa? Hai, kamu? Halo sih. গাইজ এতিয়া বাজিছে 2:10 আৰু এতিয়া সবে সকলে ওলাই আছে বিয়াৰ বাবে আমাৰ মামী ওলাই হৈ গ'ল মায়ে ওলাবগৈ এতিয়াও ৰঙা বান্দৰ হৈ আছে আৰু মোৰো মুখত অলপ লগাই দিলে এফালে মায়ে এতিয়া এফালে সবে ওলাই আছে আৰু মেকআপ চেকআপ কৰিব বাকী আছে এফালে মই নিজকে আজি দেখাই নাই আই দেহি গাইজ মোৰ ওলাই হৈ গ'ল এতিয়া 4টা বাজিছে মই ধুনীয়াকে ওলাই ললো আৰু এতিয়া ইয়াত সবে ওলাই আছে মামী ওলাই আছে মা ওলাই আছে জীৱ ওলাই আছে আৰু মুনুবাই মামীক খোপাবানি দি আছে দেখিছে তাৰপিছত এফালে মা কি যে হ'ব 4টা বাজিলেহি এতিয়ালৈকে মা ওলোৱাই নাই পাপা অহা নাই কাৰণে বোলে মনটো বেয়া এফালে জীৱ এফালে মামী এফালে প্ৰস্তুতি বা মামী ওলালে ন বৰ্ণালী মা হয় দিয়া এই একে লাগে যায় মানে উল্টা হৈ যায় আৰু এফালে আমাৰ নেনা বা নেনা একে জিলিকি আছে নীলা কাপোৰযোৰ বা ধুনীয়া লাগিছে ধুনীয়া ডাঙৰ মামী একদম ওলাই গৈ আহিছে চাইকেল লৈ ধুনীয়া লাগিছে দেই মামী ধুনীয়া আমাৰ লিলি আইতাও একদম ওলাই গাইজ আমাৰ মাইনাবা আহিলে আৰু আমাৰ নিধিমা আহি গ'ল মই একেবাৰে লিপষ্টিক লগাই দিলো উঠত থাকা দেই আমি এতিয়া মই এতিয়া আমি বিয়া ঘৰত যাব ওলাইছো কিন্তু আমি এতিয়া ফটো উঠিবহে আহিছো ন প্ৰিয়ংকা বা কলৈ যা মোবাইল টিকলি কেজনী বোলে ব্লগ বনাই হাই এটা কৰি দিয়া আকৌ তুমি কৈ দিয়া আকৌ এইফালে আমাৰ কইনা বহি আছে এইফালে আমাৰ চিম্পলি চাই দিয়া আকৌ ইমান লাজুকী হলে নহব নহয় মোক কেনেকুৱা লাগিছে পইণ্ট অফ ভিউৰ পৰা মানে অডিয়েঞ্চখিনি চাইছো এনেকুৱা লাগে মানে পাপা আহিলা আমাৰ মৰমৰ দাদাহঁত বহি আছে বিকি দাদা এফালে আমাৰ অংকুৰ দাদা আমাৰ দাদা কেইজন আমাৰ ফটো উঠাই আছে আমাৰ কইনা মাকক মই দেখুৱাই নাই আমাৰ মামী কেনেকুৱা লাগিছে মজা লাগিছে আমাৰ জুস্তা মামী দেখিছো না ইমান ধুনীয়া লাগিছে বিয়া আজি ভিতৰলৈ গৈ আছো আমাৰ লিলি আইতা আমাৰ কইনাৰ দেউতাক আমাৰ মামা জান মামা কেনেকুৱা লাগিছে আজি ছোৱালী যে তুলনি হ'ল ধুনীয়া লাগিছে পিতাজী এই মাত্ৰ আহি পাইছে 5টামান বাজিছে চাগে এফালে মা গ্ৰীণ হৈ আছে আৰু এফালে ভাইটি যোনটো মানে অলপ অৱস্থাই নাই তাৰ এফালে খোৱা বোৱা চাইডত দেখিছো মই লাজে লাগে এফালে আহিব
এইকেইটা একদম মোক তেতিয়াৰ পৰা পাহিবা পাহিবা বুলি মাতি আছে এইফালে আমাৰ মামী হাই ধুনীয়া লাগিছে আমাৰ গীতা মাহী बहुत ভাল লাগিলে কাৰণ আজি সবকে লগ পাইছো আমাৰ একদম মানে কি বুলি কব আৰু সবকে লগ নাপাওঁ আজিহে লগ পাইছো সবকে गाइस এতিয়া বাজিছে 8:30 মই মাজত বহুতখিনি মানে স্কিপ কৰি গলো কাৰণ মানে মোৰ অলপ ভাগৰ লাগিলে কাৰণ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই দৌৰি ঢাপৰি আছো আৰু আবেলি সময়ত মানে আৰু সন্ধিয়া সময়ত বহুত লৰা মানে আলহী আহিলে আৰু লগতে মানুহো বহুত হ'ল মানে সবফালে মানুহ মানে ভিতৰত সোমাব নোৱাৰিলো যে সো মানে সেইখিনি মানে ভিডিঅ' কৰা নহল সো এতিয়া মই আকৌ এতিয়া কন্টিনিউ কৰিম সো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব এইখিনি কিবা এটা লাগি আছে মোৰ এইখিনি হাইলাইটাৰটো কিবা পিংক কালাৰ হৈ গ'ল গাইজ আমি এটা কন্টিনিউ কৰিম বুলি ভাবিছিলো ভিডিঅ'টো কিন্তু মই এতিয়া যাব লাগিব ঘৰত আমাৰ মুন মামা আমাৰ মাজু মামা ন আমি এটা যাব ওলাইছো বাই 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 তুমি কিবা কাজিয়া লাগি আছে এতিয়া